মা কিবা এটা বনাই দিয়া খাবলৈ ভোক লাগিছে নহয় বোপা অকণমান আগত ভাতডাল খাইছিলিহে আকৌ কি খাবলৈ মন গৈছে কিনো খাওঁ দিয়া কিবা এটা খাবলৈ বনাই স্পাইচি দিবা অকণমান স্পাইচি চৰ্দি লাগি আছে স্কুল খোলা থাকিলেই ভাল ৰাতিপুৱা ভাতকেইটা দিবা খাব খাই আৰু আহি 12 বজাতহে ভাত খাবহি দেওবাৰ দিনটোত যে ঘৰত থাকে কি খাওঁ ভয়া কিটো বনাই দিম বাৰু তোক মই খাওঁকৈ থাক দেখোন আকৌ ক'ব বোলে কিবা এটা দিয়া কিবাটো কি দিব লাগে এতিয়া ভগৱান জানে আৰু পিঠাগুড়ি আছে ভীমকলৰ সতে মই ফেনেকি দিওঁ তাকে খাবিনে কটা সেইগাল মই নাখাওঁ দেই মোক একদম অদৰকাৰী বস্তুবোৰ খাবলৈ নক'বা নহ'লে মোক পইচা দিয়া মই সেই ওচৰৰ ভাজু দোকানৰ পৰা খাই আহোঁগৈ স্পাইৰেল পটেটো বনাইছে সেয়াকে খাই আহোঁগৈ টকা 100 দিয়া হয়নে আমাৰ দিনৰ আগতে কলে পিঠাগুড়িয়ে খায় পঁইতা ভাতে আলু পিটিকাই খায় মাছ পোৰা খায় এইবোৰ খাওঁতেনে আমি কি বেয়া হৈ গ'লোঁ আমি এতিয়া আৰু কি খাব লাগে তহঁতক স্পাইৰেল পটেটো কি আৰু কি পটেটো ওলাব ঠিক নাই বৈ পিঠাগুড়িয়ে ক'লে ধুনীয়াকৈ মই ফেনেকিটো তাকে খাবিগৈ বৈ নেখাওঁ মই সেই সোপা তই খা তোক খক লাগিছে মই দেউতাকে খোজোংগৈ টকা 100 স্পাইৰেল পটেটো খাই আহোঁগৈ হয় দে কি দিনকাল আহিলে আৰু ল'ৰা ছোৱালী পিঠাগুড়ি ক'লে খাই বেয়া পোৱা হ'ল আৰু এতিয়া স্পাইৰেল পটেটোহে ভাল পোৱা হ'ল পিজ্জা বাৰ্গাৰ সেইবোৰনো কোনে উলিয়াইছিলে কি দৰকাৰ পাওঁ খাই সোপা খাবলৈ বোলে ভাল হ'লেও বেলেগ কথা কিনো টেষ্ট পায় আৰু আমাৰ পিঠাগুড়ি কলৰ সমান টেষ্ট হ'ব নেকি ক'ৰবাত হয়নে নহয় মোৰ মৰমৰ বন্ধু বান্ধৱীসকল